লাজ লাগে আজিকালি মই আপোনাৰ দেশৰ মানুহ বুলি ক'বলৈ। কাৰণ আপুনি যিখন শৰাইঘাটৰ যুদ্ধত তেজ দিছিলে সেই তেজৰ মূল্য দিবলৈ আজি আমাৰ অসমীয়াৰ গাত সাহস নাই আৰু দেশ প্ৰেম বুলি কোৱা কোনো বস্তু নাই। আমাৰ কেৱল এটাই আছে যে কাৰোবাক তল পেলোৱা, কাৰোবাক নিজ দেখুওৱা, কাৰোবাৰ প্ৰতি জ্বলন। আমি ইজনে সিজনৰ কাৰণে নিজেই আমাৰ নিজৰ জাতিটোৰ মাজতে আমি নিজেই গড় বান্ধি আছো। আৰু আপুনি মোগল খেদিবলৈ বান্ধ বান্ধিছিলে আৰু আমি অসমীয়া আজি আনজনে আনজনৰ ইঘৰে ইঘৰৰ মাজত আমি নিজেই দেৱাল বান্ধি আছো। দেৱাল। ক'ত গ'ল সেই ঐক্যতা? ক'ত গ'ল সেই সাহস? কেৱল ফেচবুকত এটা পোষ্ট নাইতো বছৰত আপোনাৰ এটা দিন আমি উদযাপন কৰিলে লাচিতৰ দেশৰ মানুহ হৈ নাযাওঁ আমি। সেই কাম কাজত সততা আৰু বীৰত্ব নাথাকে তেতিয়ালৈকে আপোনাৰ উত্তৰাধিকাৰী বুলি ক'বলৈ লাজ লাগে আমাৰ। কাৰণ আমি হৈছো নীলাজ। ধন্যবাদ। ভিডিঅ'টো